বৃহস্পতিবাৰ যোৱা বৃহস্পতিবাৰ 10টা বাজি পাবহি যদি ঘৰত নাই তাৰমানে কিবা যেন ট্ৰেণ্ডিং চলিছে কিন্তু কি ভুল কৰিলে কণমানিজনীয়ে আকৌ এজনী মাতৃ নাইকিয়া হৈছে লগত টকা পইচা সকলো নিছে সোণৰ গহনাখিনিও নাপাহৰিলে মাত্ৰ পাহৰিলে সেইজনীক যিজনীয়ে মা বুলি এতিয়া হাবাথুৰি খাইছে স্বামী নাথাকে পত্নীৰ লগত কৰ্মসূত্ৰে থাকে বহিৰাজ্যত পত্নী থাকে শাহুৱেক আৰু নিজৰ সন্তানৰ লগত পিছে নাইকিয়া হ'ল পত্নী শাহুৱেক খেতিপথাৰত যোৱাৰ সুযোগত অকলশৰীয়া কৰিলে মাকে নিজৰে সন্তানক যুগৰ পৰিৱৰ্তন হ'ল মানুহবোৰ মডাৰ্ণ হ'ল কোনেও কাৰো কথা চিন্তা নকৰা হ'ল জীয়াই থাকিও মাতৃয়ে স্ব-ইচ্ছাই নিজৰ সন্তানক মাতৃহাৰা কৰিব পৰা হ'ল নাই আজিলৈকে তাৰমানে ওলোৱাই নাই ঘৰত এতিয়া সোণৰ ফুলি খাৰু আছিলে সেয়াও নাই আৰু লোন লৈ পেলাই টকা পইচা অলপ লৈছিল সেয়াও নাই আকৌ ঘৰ বনাবৰ কাৰণে দ্বিতীয় কিস্তি 48,000 সোমাইছিলে তাই হাততে জমা থৈছিলোঁ সেয়াও নাই ঘৰৰ কামো নকৰিলে এসপ্তাহ হ'ল যোৱা বৃহস্পতিবাৰ গৈছে আজিলৈকে এসপ্তাহ হ'ল আজি বুধবাৰ কলৈ যাওঁ বুলি কৈছিল কলৈ যাওঁ বুলি কৈছে মানে কোনেও গমেই নাপায় মই পথাৰলৈ গ'লোঁ মই ঘৰতে নাই কোনো গম নাপায় ইজনী সুধিছোঁ সিজনী সুধিছোঁ কোনেও গম নাপায় টকা পইচা বহুত পইচা লৈ গৈছে ঘৰৰ পৰা এতিয়া ঘৰ বনাব পৰা নাই মই